Hello friends, মই সেবিকা আপোনালোক সকলোকে ইটস মি সেবিকা স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ ওচৰত ড্ৰাই স্কিনৰ বাবে এটি ঘৰুৱা ফেস পেক শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰো ড্ৰাই স্কিনৰ ফেস পেকটোৰ বাবে লগা প্ৰথম সামগ্ৰীবিধ হৈছে বেসন ইয়াত মই বেসন 1 চামুচ লম বেসনে স্কিনখন ক্লিন কৰাত সহায় কৰে ইয়াৰ পিছত লম দৈ 1 চামুচ দৈয়ে পৰছৰ ভিতৰত থকা লেতেৰাসমূহ সাফা কৰাত সহায় কৰে এতিয়া লম মৌ আধা চামুচ মৌয়ে স্কিনখন ময়শ্চাৰাইজাৰ কৰাত সহায় কৰে যি আমাৰ ড্ৰাই স্কিনৰ বাবে অতিকৈ প্ৰয়োজনীয় ইয়াৰ পিছত লম 2 টোপাল গোলাপ জলে স্কিনখনৰ টোনাৰৰ কাম কৰে এতিয়া গুটেখিনি সামগ্ৰী ভালদৰে মিক্স কৰি লম এয়া ফেস পেক ৰেডি হৈ গল এই ফেস পেকটো আপোনালোকে ব্যৱহাৰ কৰিবলৈ হলে মুখখন ভালদৰে পৰিষ্কাৰকৈ ধুই লব তাৰ পিছত এই ফেস পেকটো ব্যৱহাৰ কৰিব এই ফেস পেকটো আপোনালোকে 20 মিনিট মান সময় মুখত লগোৱাৰ পিছত ভালদৰে ঠাণ্ডা পানীৰে পৰিষ্কাৰকৈ ধুই দিব এই ফেস পেকটো আপোনালোকে সপ্তাহত 2-3 বাৰ ব্যৱহাৰ কৰিব এই ফেস পেকটো ৰেগুলাৰ ব্যৱহাৰ কৰিলে কেইটামান সপ্তাহৰ পিছতে ইয়াৰ পজিটিভ ৰিজাল্ট পাব যিহেতু ইয়াত মই মৌ মিক্স কৰিছো গতিকে মৌয়ে আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰাত সহায় কৰে যেহেতু আমাৰ স্কিনখন ড্ৰাই হয় গতিকে স্কিনখন ময়শ্চাৰাইজ হোৱাটো অতিকৈ প্ৰয়োজনীয় হেহে মৌ ব্যৱহাৰ কৰিছো এই ফেস পেকটো পুৰুষ মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে গতিকে এই ফেস পেকটো ব্যৱহাৰ কৰক আৰু ড্ৰাই স্কিন সমস্যাৰ পৰা মুক্তি লাভ কৰক এয়া আছিল মোৰ আজিৰ ভিডিঅ' আশা কৰো আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'টি লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ' তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ